নগাঁৱৰ জুৰিয়াত আজব কাণ্ড জাতীয় পতাকাক অৱমাননা কৰিলে ব্যক্তিগত শিক্ষানুষ্ঠানত সন্ধিয়াৰ পিছত উৰি থাকিল জাতীয় পতাকা। জুৰিয়াৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চূড়ান্ত অৱমাননাত জাতীয় পতাকাক। সন্ধিয়াৰ পিছতো উৰি থাকিল জাতীয় পতাকা। দেশজুৰি ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনাই জুৰিয়াত চূড়ান্ত অৱমাননা কৰা হ'ল জাতীয় পতাকা। জুৰিয়াৰ কদমনি পথাৰস্থিত জুৰিয়া আদৰ্শ বিদ্যাপীঠত নিশা পৰ্যন্ত উৰিল জাতীয় পতাকা। বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অৱমাননা হ'ল জাতীয় পতাকা। বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ। জুৰিয়াৰ পৰা আবুল খাইৰৰ ৰিপৰ্ট, জি নিউজ আছাম। অনুষ্ঠানত চূড়ান্ত অৱমাননা জাতীয় পতাকা। সন্ধিয়াৰ পিছতো এতিয়াও জাতীয় পতাকা উৰি আছে জুৰিয়া এখন ব্যক্তিগত শিক্ষা অনুষ্ঠানত। সেই শিক্ষা অনুষ্ঠানখন কদমস্থিত জুৰিয়াৰ আদৰ্শ বিদ্যাপীঠ নামৰ জাতীয় বিদ্যালয়খন এতিয়াও নিশা পৰ্যন্ত জাতীয় পতাকা উৰি আছে। এই লৈ সমগ্ৰ জুৰিয়া অঞ্চলত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইটো লৈ পেলাই আমি প্ৰশাসনক দাবী জনাওঁ যে সেই বিদ্যালয়খনৰ ওপৰত কিবা এটা ব্যৱস্থা ল'বলৈ, কিয় নিশালৈকে জাতীয় পতাকা